আছে কোনো এজন কিন্তু আৰ্টিষ্টে কিন্তু শ্যামকানু মহন্তৰ এগেইনষ্টত কথা পতা নাই কিয় জানেনে শ্যামকানু মহন্তৰ কাৰণে তেওঁলোকে ক'ৰবাত শ্ব' পাব বা ৰঙালী যেতিয়া খানাপাৰা পেলপেলা যেতিয়া গান গাব পাৰিব ক'ৰবাত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব ক'ৰবাত দেলহিত পাতিব বালত পাতিব সেইবিলাকত গান গাব পাৰিব গতিকে সুবিধা নাপাবৰ কাৰণে মাত নামাতে কিন্তু চবে কিন্তু চব কথা জানে সমস্যাটো হৈছে বহুত মানুহ আছে জুবিন গাৰ্গৰ আশে পাশে মিউজিচিয়ান হওক কোনোবা ছিংগাৰ হওক চব স্বাৰ্থপৰ সেইকাৰণে অসমৰ ৰাইজে আজি তাৰমানে ন্যায় পোৱা নাই ঠিক আছে তেওঁ ঢুকাইছে ঠিক আছে এইটো কথাটো হ'ল কেনেকৈ ঢুকাল ইমান দেৰিকৈ কিয় নিউজ বাজিলে এইটো প্ৰশ্ন ডাঙৰ প্ৰশ্ন মই প্ৰথম কৈছিলোঁ যে 2.5 ঘণ্টা 2 ঘণ্টা আগতে আমি খবৰ পাইছোঁ কিয় পাইছোঁ ঠিক আছে আমি খবৰ পাইছোঁ কিন্তু নিউজ চেনেলবিলাকত কিয় অহা নাই ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে নিউজ চেনেলবিলাকত দিয়াৰ আগতে তেওঁলোকে বস্তুবিলাক স্ক্ৰিপ্ট বনাই লৈছে যে আমি এনেকৈ ক'ম সেনেকৈ ক'ম আৰু সেইকাৰণে আপোনালোকে জানে কেতিয়াবা পেৰাগ্লাইডিং বুলি নিউজ আহিলে চব নিউজত বাজিছে কেতিয়াবা স্কুবা ডাইভিং পেৰাগ্লাইডিং হ'ল ওপৰৰ বস্তু স্কুবা ডাইভিং তলৰ বস্তু মানে আকাশ পাতালৰ ডিফাৰেঞ্চ তাৰমানে তাহাঁতৰ মানে কথাবিলাক মানে ইমান মেনিপুলেশ্যন চলিছে সেইটো দুখৰ কথা সেইকাৰণে কৈছোঁ যে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা খেলি মেলি আছে আৰু সেইকাৰণে পষ্টমৰ্টমটো হ'ব যে যিটো আমি দেখা পালোঁ এতিয়া আমি ভাল পাইছোঁ হওক আৰু এটা সঠিক এটা ৰিজাল্ট এটা আহক যাতে অসমীয়া ৰাইজে যে ন্যায় পাই যাব তদন্তটো কেনেকুৱা পৰ্যায়ত হোৱা নিবিচাৰে নাই তদন্তটো এতিয়া কি আৰু যিখিনি মানুহ তাত আছিলে তাত অৰ্গেনাইজাৰ যোন আছিলে শ্যামকানু মহন্ত হওক বা যিখিনি মেনেজাৰ আছিলে বা তেওঁলোকৰ লগত যিজন গৈছিলে ভায়েক কাজিন নে কি হয় নাজানো সন্দীপন গাৰ্গ বা শেখৰজ্যোতি গোস্বামী মিউজিচিয়ান আৰু লগতে তাতে যিমানখিনি অসমীয়া মানুহ চাওক বাহিৰত ছিংগাপুৰত জুবিন গাৰ্গে প্ৰগ্ৰাম কৰে মানে তাতে ফৰেনাৰ নাচায় কিন্তু তাতে যিবিলাক অসমীয়া মানুহ আছে তেওঁলোকৰ এখন ছ'চাইটি থাকে তেওঁলোকে পাতে গতিকে সেই প্ৰত্যেকজন অসমীয়া মানুহ যিবিলাক মানুহ তাত উপস্থিত আছিলে প্ৰত্যেকজন মানুহক এটা এটা বেলেগ বেলেগ ৰুমত সোমাই কিনে তেওঁলোকক তদন্ত কৰিব লাগে তেওঁলোকক সোধপোছ কৰিব লাগে আৰু CID নহয় CBI হ'ব লাগে মোৰ মতে তেতিয়াহে একচুৱেল কথাবিলাক ওলাই পৰিব কাৰণ ইমানটো গভমেণ্টে খৰচা কৰিব পাৰে যে সেইখিনি মানুহক আনি পেলাই সেইটো কৰিব পাৰে